আমি গৈ আছোঁ দেৰগাঁও অভিমুখে আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। তো আজি ক'লৈনো যাওঁ দেখাম আপোনালোকক, ভিডিঅ'টো চাই থাকক। আৰু আজি আমি আহিছোঁ দেৰগাঁৱৰ পৰা অকণমান আগতে থকা স্বৰ্গদেউ চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰলৈ। এয়া আমি গেটৰ সন্মুখ পাইছোঁহি। তো ভিডিঅ'টো চাই থাককচোন। আৰু আমি আহি এয়া পালোহি। এয়া গেটৰ সন্মুখৰ পৰিৱেশটো। কি সুন্দৰকৈ বনাইছে গেটখন, আৰু ওপৰত লিখি দিছে স্বৰ্গদেউ চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰ। বলক তেতিয়াহ'লে এতিয়া ভিতৰলৈ সোমাই যাওঁ। টিকট লৈ কৰি এয়া আমি ভিতৰত প্ৰৱেশ কৰিলোঁ। সোমাই দেখিলোঁ ইমান ধুনীয়াকৈ নাৰ্জী ফুলবিলাক ফুলি আছে। কিবা এটা সোমাই মনটো ভাল লাগি গ'ল। এটা কথা কিন্তু মন কৰিবলগীয়া, পৰিৱেশটো সঁচাকৈ চাফা, মানে খুব চাফ চিকুণকৈ ৰাখিছে, সেইকাৰণেও বহুত ভাল লাগিলে। আৰু বাকী ভিডিঅ'টো চাই থাকক তেতিয়াহ'লে। কি সুন্দৰ পৰিৱেশ, আৰু কেতিয়াবা এনেকৈ ওলাই আহিও মনটো সঁচাকৈ বহুত বেছিয়ে ভাল লাগে। আৰু ইয়াতে ফুলবোৰ বৰ ধুনীয়াকৈ সজাই ৰাখিছে। চৌপাশৰ পৰিৱেশটো কিমান ধুনীয়া চাওকচোন। আৰু এইফালে চাওক, আহোম ৰজা চাওলুং চুকাফাৰ ডাঙৰকৈ প্ৰতিমূৰ্তি এটা ইয়াতে ৰাখি থৈছে। সকলোৱে আহি ইয়াতে ফটো চটো মাৰে। আৰু মই ওপৰৰ পৰা অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। ওপৰৰ পৰা পৰিৱেশটো কিমান যে ধুনীয়া লাগিছে। আৰু ভোকো লাগিছে।
কিবা এটা খাই লওঁ বুলি ইয়াৰ ভিতৰতে থকা ৰেষ্টুৰেণ্ট এখনত সোমালোহি। নামটো হ'ল জুইশলা ৰেষ্টুৰেণ্ট। আৰু ফুৰিবলৈ আহিলে নোখোৱাকৈতো নহ'বই ন। আৰু আমি ইয়াত অৰ্ডাৰ কৰিলোঁ চিলি চিকেন আৰু পৰ্ক ফ্ৰাইড ৰাইচ। তেতিয়াহ'লে খাই লওঁ। খাই কৰি অকণমান সময় ৰৈ তাৰ পৰা ওলাই আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু শেষত মোৰ ভাল লগা কেইখনমান ফটো ইয়াতে এড কৰি দিলোঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।